ক্ষমা কৰিব বানপানীৰ ওপৰতে ভিডিঅ'টো বনাইছো লাইট অলপ কম আছে নমস্কাৰ মই মিন্টুমণি দুৱৰা আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'ৰ টপিক হ'ল হতাশাৰ কাৰণসমূহ কি কি ব্যক্তি বিশেষে হতাশাৰ কাৰণসমূহ ভিন্ন হয় কিন্তু চেষ্টা কৰিম সকলোবিলাক কাৰণ ইয়াতে আলোচনা কৰিবলৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো হতাশাৰ কাৰণসমূহক চাৰি ভাগত ভগোৱা হৈছে শাৰীৰিক কাৰণ মানসিক কাৰণ সামাজিক কাৰণ আৰু পৰিৱেশীয় কাৰণ শাৰীৰিক কাৰণ হ'ল কিশোৰীসকল যেতিয়া যৌৱন প্ৰাপ্ত হয় শৰীৰত বিভিন্ন পৰিৱৰ্তন আহে হৰমোন আৰু কেমিকেল চেঞ্জ হয় এই নতুন চেঞ্জটোৰ কাৰণে বহুতে হতাশাত যায় আকৌ লগতে বহু দিন ধৰি ৰোগত ভুগি থকা জটিল ৰোগত ভুগা অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম এইবিলাকো কেতিয়াবা কাৰোবাৰ কাৰণে হতাশাৰ কাৰণ হ'ব পাৰে দুই নম্বৰত আহিলে মানসিক কাৰণ আচল কথাত এই সকলোবোৰ কাৰণে আহি অৱশেষত মানসিক কাৰণ হিচাপেই হৈ যায় কাৰণ হতাশাটো হ'ল এক মানসিক অৱস্থা তথাপি মানসিক কাৰণ বুলি ক'লে আমি বুজি পাওঁ মনত পৰা বহুত গধুৰ আৰু গভীৰ চাপ এই গভীৰ চাপৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে অভাৱ সুস্থ শৰীৰৰ অভাৱ সুস্থ মনৰ অভাৱ পৰ্যাপ্ত পৰিমাণৰ থকা খোৱা বস্তুৰ অভাৱ জীৱন যাত্ৰা প্ৰণালীত প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ চাকৰিৰ অভাৱ সামাজিক স্থিতিৰ অভাৱ মৰ্যাদাৰ অভাৱ আকৌ বিচৰা মতে নোহোৱা বা পায়ো হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ কাৰণে কষ্ট অনুসাৰে এটা ৰিজাল্ট নোপোৱা মাক দেউতাকৰ কাৰণে ল'ৰা-ছোৱালীয়ে ভাল ৰিজাল্ট নকৰা সমাজত নাম নকৰা মৰ্যাদা টানি আনিব নোৱাৰা প্ৰিয়জনক হেৰুওৱা ভাল লগাজনক হেৰুওৱা থকা চাকৰিটো হেৰুওৱা বিজনেছত লোকচান সামাজিক মৰ্যাদা শেষ হোৱা খেতি-বাতিত লোকচান ইত্যাদি বিভিন্ন ধৰণৰ হেৰুওৱা বা নোপোৱাৰ কাৰণেও হতাশ হয় মানসিক কাৰণৰ আচল কাৰণটো হ'ল আমাৰ নিগেটিভিটি বা নন্নাত্মক চিন্তাধাৰা নন্নাত্মক চিন্তাধাৰাৰো বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু আল্টিমেট হ'ল নন্নাত্মক চিন্তাধাৰা ইয়াৰ লগতে বৰ্তমানৰ বস্তুবাদী জীৱন ব্যৱস্থা আমাৰ মানসিকভাৱে হতাশ কৰি তোলে সামাজিক কাৰণত আমি দেখো বাস্তৱ অৱস্থাত সমাজৰ নিয়ম শৃংখলা ৰীতি-নীতি এই কিছুমান কাৰোবাৰ কাৰণে হতাশৰ কাৰণ হয় সমাজে বান্ধি দিয়া কঠোৰ নীতি নিয়ম সামাজিক মৰ্যাদা ভংগ কৰিলে দিয়া শাস্তি জৰিমনা সমাজচ্যুত কৰা এঘৰীয়া কৰা সমাজৰ লগত মিলিবলৈ নিদিয়া সামাজিকীকৰণ নকৰা তেওঁলোকৰ ঘৰলৈ আহ-যাহ নকৰা আদিবোৰ সামাজিক কাৰণ হৈ পৰে আকৌ পৰিৱেশীয় কাৰণ হ'ল পৰিৱেশটোৱে এনেকুৱা এটা অৱস্থা সৃষ্টি কৰা যি নেকি মানুহ এজনক হতাশাৰ ফাললৈ ঠেলি দিয়ে ঘৰৰ পৰিৱেশ সমাজৰ পৰিৱেশ চাৰিওফালৰ যিটো পৰিৱেশ আমি দেখো
সমাজৰ ইজন সিজনে কাৰোবাক হিংসা কৰে, ঈৰ্ষা, দেশ, ঘৃণা, লে চেই এই কথাবোৰে কাৰোবাক হতাশালৈ ঠেলি দিব পাৰে। বৰ্তমান সময়ৰ হতাশাৰ কাৰণ হিচাপে আমি দেখো যে কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা মহামাৰী, তাৰ ফলত হোৱা লকডাউনৰ ফলত হেৰাই গৈছে মানুহৰ চাকৰি, থকা খোৱাৰ অভাৱ, ইঠাইৰ পৰা সিঠাইলৈ আহিব পৰা নাই, প্ৰিয়জনৰ লগত সংযোগ কৰিব পৰা নাই, ইয়াৰ লগতে বানপানী, এই সকলোবিলাকো কাৰোবাৰ কাৰণে হতাশাৰ কাৰণ হ'ব পাৰে। অৱশ্যে এটা কথা সঁচা, কাৰোবাৰ কাৰণে এটা সৰু কথাও হতাশাৰ কাৰণ হ'ব পাৰে, কিন্তু কাৰোবাৰ কাৰণে বহুত ডাঙৰ এটা কথাও হতাশাৰ কাৰণ নহ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছো। ইয়াৰ পিছৰ ভিডিঅ'টোত আনিবলৈ চেষ্টা কৰিম আমি হতাশামুক্ত কেনেকৈ হ'ব পাৰোঁ, বা আমি হতাশাক অহাৰ আগতেই কেনেকৈ ৰোধ কৰিব পাৰোঁ। আপোনালোকে চাই থাকিব গুড লাক ইউটিউব চেনেল। আজিলৈ আহোঁ, ধন্যবাদ।